মই তোমালোকক আজি এটা খুব সুন্দৰ কথা ক'বলৈ ওলাইছো, যিটো কথা তোমালোকৰ জীৱনত মুকুতামণিৰ দৰে কাম কৰিব। আমি কেতিয়াও নিজকে অহংকাৰ কৰিব নালাগে। মই খুব সুন্দৰ এটা কাহিনীৰে এই কথাটো মই তোমালোকক বুজাই দিবলৈ ওলাইছো। তোমালোকে প্ৰত্যেকে কথাটো মন কৰিবা। এদিন এজন মানুহে বৰফক প্ৰশ্ন কৰিলে, তুমি ইমান ঠাণ্ডা কিয়? তেতিয়া বৰফে ক'লে, মোৰ অতীতো পানী, ভৱিষ্যতো পানী আৰু বৰ্তমানো পানী। মই কিহক লৈ অহংকাৰ কৰিম? তাৰপিছত সেই মানুহজনে এজন মানুহক প্ৰশ্ন কৰিলে, তুমি কিহক লৈ ইমান অহংকাৰ কৰিছা? তেতিয়া মানুহজনে ক'লে, মোৰ একোৰে অভাৱ নাই। মোৰ ডাঙৰ ঘৰ আছে, বিল্ডিং আছে, দেখাত মই ধুনীয়া। মই ইচ্ছা কৰিলে মোৰ বাহুত ইমান শক্তি আছে, তোমাৰ নিচিনা 10টা মানুহক মই মাৰি পেলাব পাৰো। তেতিয়া সেই মানুহজনে ক'লে, তুমি আচলতে এটা ভুল ধাৰণা লৈ জীয়াই আছা। কিহক লৈ তুমি ইমান অহংকাৰ কৰিছা? ধন সম্পদক লৈ? যিদিনা তুমি মৰিবা সেইদিনা তোমাৰ মৃতদেহটো এখন বগা কাপোৰে ঢাকি থব, যিটো ধনী দুখীয়া সকলোৰে কাৰণে একে। ৰূপক লৈ? যিদিনা তুমি মৰিবা তোমাৰ মৃতদেহটো চাবলৈ যে মানুহবিলাক আহিব, সেই মানুহবিলাকে কি কৰিব? গা ধুইহে ঘৰত সোমাব। আৰু কিহক লৈ তুমি অহংকাৰ কৰিছা? বলক লৈ? শক্তিক লৈ? শুনা, যিদিনা তুমি ICUত সোমাবা তেতিয়া তুমি জীয়াই আছা নে নাই সেইটো চাবৰ কাৰণে মেচিনৰ দৰকাৰ হ'ব। নিজৰ ইচ্ছামতে তুমি আঙুলি এটাও লৰচৰ কৰিব নোৱাৰিবা। গতিকে সময় থাকোঁতে শুধৰি লোৱা, আৰু অন্তত মৃত্যুৰ পিছত যাতে বেলেগে ক'বলৈ বাধ্য হয় মানুহজন ভাল আছিল। বুজি পাইছানে মই কোৱা কথাটোৰ অৰ্থ? গতিকে আমি মানুহে অহংকাৰ কেতিয়াও কোনো কাৰণত কৰিব নালাগে। অহংকাৰে হ'ল পতনৰ মূল।